আজি এটা ভিডিঅ'ৰ মাজলৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ বৃষ্টিনা। আজি হৈছে কালী পূজা। আজি লাইট চাকি তেল জ্বলাব লাগে। আজি হ'ল কালী পূজা। এই উৎসৱটো কিয় পাতে আপোনালোকে জানেনে? এই উৎসৱটো কয় পোহৰৰ উৎসৱ। আজিৰ দিনটো কি কৰিম আপোনালোকক মই দেখুৱাম, শেষলৈকে চাব দেই। তাৰপিছত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আছোঁ মই। এয়া হ'ল আমাৰ ঘৰটো। সন্ধিয়া হ'লে আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। এতিয়া দিন হৈ আছে, সেইকাৰণে ভালকৈ আপোনালোকে দেখা নাই। সন্ধিয়া মই কিন্তু ধুনীয়াকৈ দেখুৱাই দিম। ৰংগুলি বনাব নহয়, ৰংগুলিটো দেখুৱাই দিম দিয়ক। এতিয়া পাপাই বম আনিছে, মোৰ পিছে ফুটাবলৈ ভয় লাগে। মই পপ আৰু ফিফিহে ফুটাইছোঁ দেই, মোৰ জুইলেহে ভয় লাগে। এয়া বম। দেৱালীতে এজোপা ফুল আনিলে, এইটো হ'ল ৰজনীগন্ধাৰ নিচিনা ফুল ফুলে। মই পিছে ফুল বৰ ভাল পাওঁ, আপোনালোকে ফুল ভাল পায়নে জনাবচোন। মায়ে বনাবলৈ লৈছে দীপাৱলীৰ ৰংগুলি, আৰু আজি ভিডিঅ'টো শেষলৈকে দেখুৱাই থাকিম, চাই থাকিব দেই। এয়া মা সম্পূৰ্ণ ৰংগুলি আৰু অকণমানহে আছেগৈ। সম্পূৰ্ণ ৰংগুলিটো হ'লেতো আপোনালোকক মই দেখুৱাবই লাগিব। পিছে দেখুৱাম, ৰাতিকৈ আকৌ লাইটটো দেখুৱাব আছে নহয়। আমাৰ ঘৰত বোলে আজি আলহী আহিব, সেইকাৰণে মায়ে ধুনীয়াকৈ বনাইছে। ময়ো পিছে মাক অকণমান সহায় কৰি দিছোঁ। এতিয়াবা মাৰ হ'লনে নাই ব'লকচোন আমি মাৰ ৰংগুলিটো চাওঁগৈ, কেনেকুৱা বা হৈছে মাৰ ৰংগুলি। ব'লক আমি মাৰ ৰংগুলিৰ ওচৰ পাই গ'লোহি। ভিতৰতে বনাইছোঁ বৰষুণ দিব বুলি। আহক আমি এতিয়া মাৰ ৰংগুলিটো চাম হা। ৰংগুলিটো কেনেকুৱা লাগিল জনাবচোন দেই। এইটো সহজকৈ বনাইছে মানে। এতিয়া মই চাকিত ৰং কৰি আছোঁ, অকণ ৰঙীন কৰি দিলে ভালো লাগে দিয়কচোন। তাৰ পাছত আমি চাকি আৰু শলিতাও চাকিৰ কাৰণে ৰেডি কৰি ল'লোঁ। এতিয়া আমাৰ ঘৰলৈ আলহী আহিছে। এয়া ধুনু বা আৰু মই একেলগে দীপাৱলী পালন কৰিম। আৰু এয়া হ'ল আমাৰ ঘৰটো। আমাৰ ঘৰটো কেনেকুৱা লাগিছে কমেণ্টত জনাব কিন্তু দেই। সকলোৰে ঘৰবোৰ ৰঙীন হৈ পৰিছে, কিমান যে মজা লাগিছে। আজি খুব মস্তি কৰিম আজি। ৰংগুলিত চাকি জ্বলোৱা হ'ল, কিমান যে মজা লাগিছে ৰংগুলিটো। তাৰ পাছত ধুনুবা আৰু মই ফিফি জ্বলালোঁ। এয়া চাওক আমাৰ ঘৰটো। এয়া আমি ফিফি জ্বলাইছোঁ। কলগছ কেৰেলোৱা কিমান ধুনীয়া লাগিছে নহয়। এইটো হ'ল কলগছ, এইটো কলগছ। এয়া পাপাই বম ফুটাই আছে, জলকীয়া নেকি নাজানো, মোৰ ওচৰলৈ যাবলৈ ভয়ে কৰিছে।
বমটো ওপৰত গৈ ফুটেগৈ ইয়াৰ নামটো হ'ল স্কাই বম আৰু এইটো হ'ল লকেট ফুটাইছে এইটো হ'ল কেৰেলা বম নেকি কোনা কলগছ এয়া কলগছ এয়া হ'ল ফুলতে লাইট দি দিছে ধুনীয়া লাগিবলৈ আজিৰ দিনটো এনেকৈ পালন কৰিলোঁ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব দেই